হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মম্মিজ কৰ্ণাৰলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আচলতে খিচিৰি অকণ খাবলৈ বৰ মন গৈছিলে, তাকে আজি বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পাব বুলি আশা কৰিছোঁ। আৰু ফ্ৰেণ্ডছ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিসকলে ছাবস্ক্ৰাইব কৰিছে অলৰেডি তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু যিসকলে নতুনকৈ আহিছে চেনেলটোলৈ তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব বুটনটো টিপি ৰাখিব। এইখিনি ঘৰৰে নাৰিকল আছিলে, দেউতাই কাটিছিলে, গতিকে লগতে বুট কেইটামানো তিয়াই থৈছোঁ। এতিয়া খিচিৰিখিনিৰ কাৰণে এয়া মই পাচলিবোৰ লৈছোঁ কাটি। বন্ধাকবি ডাঙৰ ডাঙৰকৈ এনেকৈ কাটি লৈছোঁ, আলু লৈছোঁ ডাঙৰকৈ 4 টুকুৰা, চাউলখিনি মই ধুই লৈছোঁ। তাৰপিছতে জিকা আছে, জিকা কেইটুকুৰামান দীঘল দীঘলকৈ থৈছোঁ, বাকীখিনি সৰু টুকুৰা কৰিছোঁ। ৰঙালাও লৈছোঁ আৰু কচু লৈছোঁ এয়া, আৰু একেবাৰে কম পৰিমাণে মূলা অলপো লৈ লৈছোঁ, আৰু লগতে লৈছোঁ এটা বিলাহী এনেদৰে স্লাইচ কৰি, আৰু কেঁচা জলকীয়া লৈছোঁ। কুকাৰত মই এয়া দালিখিনি ধুই দিয়েই থৈছোঁ। মচুৰ দালি আৰু ৰহৰ দালি লৈছোঁ। মচুৰ দালিৰ পৰিমাণটো বেছিকৈ লৈছোঁ আৰু ৰহৰ দালি অলপ কমকৈ লৈছোঁ। আচলতে মগু দালি অলপ থাকিলে খিচিৰিখন আৰু বেছি ভাল হয়, কিন্তু আজি মোৰ মগু দালি নাছিলে, গতিকে এনেদৰেই ল'লোঁ। এতিয়া গোটেইখিনি পাচলি এটা এটাকৈ গোটেইখিনি দি দিছোঁ। আচলতে পাচলি যিমান দিয়া যায় খিচিৰিখন সিমানেই সোৱাদ হয়, আৰু চাউলৰ পৰিমাণটো সদায় খিচিৰিখনত কম হ'ব লাগে, নহয় জানো? এতিয়া গোটেইখিনি পাচলি দি একেবাৰে ওপৰতে মই কচু কেইটুকুৰা দিম, কাৰণ একেবাৰে তলত দিলে হয়তো ভাঙি চিঙি গলি যাব পাৰে কচু কেইটুকুৰা, আৰু নিমখখিনিও যোগ কৰি দিছোঁ। আৰু একেবাৰে শেষত দি দিম চাউলকেইটা। এয়া কচু কেইটুকুৰা মই দি দিছোঁ। কুকাৰটোৰ মুখলৈকে ভৰ্তি হ'ল যদিও ঢাকনিখন মাৰি 2টা চিটি আহিব দিলোঁ, কাৰণ গোটেইখিনি গলি যোৱাৰ পিছত এনেও কমি যাব পৰিমাণটো। বুট আৰু নাৰিকলকণো মাজে মাজে আদা অকণ কাটি লৈ খাই আছোঁ। এতিয়া কুকাৰটো ঠাণ্ডা হোৱাত এয়া খুলি দিলোঁ, আৰু কেৰাহীত এয়া তেল গৰম কৰি প্ৰথমতে দিছোঁ পাঁচফোৰণকণ, তাৰপিছতে শুকান জলকীয়া আৰু তেজপাত এখিলা দি দিম। এতিয়া ইয়াৰ লগতে এটা ডাঙৰ পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনিও গল্ডেন ব্ৰাউন হোৱাকৈ আমি ভাজি ল'ম। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত আমি ইয়াতে মিহলাই দিম অলপ জিৰা গুড়ি আচলতে খিচিৰিৰ সোৱাদটো আৰু বেছি ভাল কৰে। আৰু ইয়াৰ লগতে এতিয়া আমাৰ নিজৰ আন্দাজমতে হালধিকণ মিহলাই দিম। তাৰপিছতে আমি কুকাৰত বইল কৰি ৰখা খিচিৰিকণ অকণ অকণকৈ কেৰাহীত দি দিম। এয়া অলপ অলপকৈ প্ৰথমতে মই খিচিৰিকণ দি দিছোঁ, আৰু এইখিনিতে মই যিখিনি কচু দিছিলোঁ, কচুখিনি মই আচলতে আগতীয়াকৈ বাতি এটাত উলিয়াই ৰাখিছোঁ, কাৰণ ইয়াত দি দিলে হয়তো ভাঙি চিঙি একেবাৰে নাইকিয়াই হৈ যাব। এয়া চাওক আমাৰ কি ধুনীয়া এটা কালাৰ আহিছে খিচিৰিখনৰ, আৰু সঁচাকৈয়ে কৈছোঁ খুব সোৱাদ হৈছিলে খিচিৰিখন। এয়া এতিয়া গৰম গৰম খিচিৰি উলিয়াই লৈছোঁ, লগতে আছে ভেন্দি ফ্ৰাই, কেঁচা বুট কেইটামানো লৈছোঁ, আৰু ঘৰতে বনোৱা মোৰ আমৰ আচাৰকণটো আছেই। আমৰ আচাৰৰ লগত খিচিৰিৰ সোৱাদ আৰু কি ক'ম, কিমান যে জুতি, নহয়নে? আপোনালোকেও চাগে ভাল পায়। আৰু খিচিৰিকণততো বাকী চব আলু কচু সকলো দিয়াই আছে, লগতে ল'ম এটা কেঁচা জলকীয়া। আৰু এতিয়া গৰম গৰম খিচিৰিৰ ওপৰত ভৰ্তিকৈ 2 চামুচ ঘি ঢালি হেঁপাহ পলুৱাই খালোঁ, আৰু লগতে আপোনালোকলৈ আগবঢ়াই দিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। প্লিজ যদি ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু এয়া চাওক ওচৰৰ পৰা আকৌ এবাৰ দেখাইছোঁ। আৰু প্লিজ চেনেলটো মৰম আৰু ভাল পোৱাৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।